নমস্কাৰ, মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ওলকবি আৰু মাছৰ বইল ৰেচিপি বনাইছিলোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ মই কেনেকৈ বনালোঁ। তেন্তে আহক আজিৰ ৰেচিপিটো আৰম্ভ কৰোঁ। বনাবলৈ প্ৰথমে লৈছোঁ মই মাছ দুটা, তাৰপৰা বিলাহী, ওলকবি, সেয়া দুটা সৰু সৰু চাইজৰ মই বিলাহী দুটা লৈছোঁ, আদা নহৰু পেষ্ট, জালুক আৰু এনেই মই গ্ৰেভিৰ কাৰণে আলু লৈ লৈছোঁ। অপশ্যনেল হয়, আপোনালোকে নল'লেও কোনো কথা নাই। বিনা আলুটো ভাল লাগে, আলু নিদিয়াকৈও খাব পাৰি। আৰু এতিয়া মই ইয়াত কেৰাহী পাতি ল'ম আৰু মই ইয়াত গৰম পানী ব্যৱহাৰ কৰিম। এয়া 1 মগ আধা দিম মই গৰম পানী। আপোনালোকে নিজৰ আন্দাজৰ মতে দিব, কিমান মানে ডাঠকৈ খাব নে পাতলকৈ খাব গ্ৰেভি। মই অকণমান পাতলকৈ খাম, সেইকাৰণে অকণমান পানী বেছি দিছোঁ। এয়া নিমখ। এতিয়া নিমখ উতলাৰ পাছত মই ইয়াতে দি দিম এয়া ওলকবি আৰু লগত এয়া আলু, লগতে পিঁয়াজ আৰু কেঁচা জলকীয়া। এতিয়া এইকেইটা মই উতলিব দিম অকণমান সময়। আৰু লগতে চাটনিও পিচিম বুলি ভাবিলোঁ আজি। জলফাই, এয়া আদা নহৰু, জলকীয়া, নৰসিংহ পাত আৰু এইটো ধনিয়া পাত। এয়া প্ৰথমে মই নৰসিংহ পাত দি লৈছোঁ, তাৰপৰা এয়া ধনিয়া, এই 2 ফুটা নহৰু, এটুকুৰা আদা, দুটামান জলকীয়া, এয়া এটা জলফাই দি দিছোঁ। এতিয়া জলফাইৰ ছিজন হয়, জলফাইৰ এটা চাটনি খাই ভাল লাগে। আৰু নিমখ, এয়া পানী দি দিছোঁ অকণমান। পানী বেছি দি ল'ব নালাগে, বেছি পানী পানী হ'লেও খাই ভাল নালাগে। এয়া চাওক 5 মিনিটমানৰ পাছত মই চেক কৰি চাম এতিয়া আলু সিজিছে নে নাই। ওলকবিটো নাই সিজা বাৰু, ওলকবিটো সময় লাগে আপোনাৰ অলপ। আলুটোতো 80-90% মান সিজিয়ে গ'ল। এতিয়া এয়া দুটা কাটি থোৱা বিলাহী, এয়া মাছ আৰু লগতে আদা নহৰু পেষ্ট আৰু ইয়াৰ লগতে মই এয়া জালুক আৰু শেষত অকণমান এয়া নৰসিংহ পাত কেইখিলামান দি দিছোঁ গোন্ধৰ কাৰণে। এতিয়া মই এয়া 5 মিনিটমান উতলিব দিম। এয়া মোৰ চাটনি পিছা হৈ গৈছে। এইটো মই লৰাই দিয়া নাছিলোঁ, মাছ দিয়াৰ লগে লগে লৰাই দিব নালাগে বুলি কয়, কেঁচা গোন্ধ নিচিনাকৈ আহে বুলি কয় মাছৰ। এয়া চাওক, এইটো আৰু মই চাওঁ চেক কৰি পেলাই, সিজিলেগৈ বাৰু আৰু অকণমান হ'লেও উতলিব দিম এতিয়া। আৰু যদি আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিব। আৰু যদি প্ৰথমবাৰ আহিছে মোৰ চেনেলত তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ মই এনেকৈ ৰেচিপি ভিডিঅ'বোৰ লৈ আহি থাকিম। এয়া চেক কৰি চাইছোঁ, সিজিলে বাৰু ভালকৈ। আৰু অকণমান শেষত মই ধনিয়া পাত দি দিম। এয়া চাওক 2 মিনিটমানৰ পাছত এয়া ধুনীয়াকৈ হৈ গ'লগৈ। মই আৰু বেছি শুকাব নিদিওঁ। আজি মই এইটোৰ লগতে খাম, দালি দি নাখাওঁ। আপোনালোকে নিজৰ কথা, কিমান ডাঠকৈ বনায় নে পনীয়াকৈ বনায়। এয়া মাছ এনেকৈ ভাঙি দিব লাগে সদায়, তেতিয়া কি হয় আপোনাৰ গ্ৰেভিটোৰ সোৱাদ বাঢ়ি যায় যদি মাছ এটুকুৰামান ভাঙি দিয়ে। আৰু এয়া শেষত মই ধনিয়া পাত দি দিছোঁ। ইয়াত যদি আপোনালোকে এয়া নৰ্মেল ধনিয়াটো নিদি পেলাই যদি মান ধনিয়া দিব পাৰে তেন্তে বেছি ভাল, তাৰ গোন্ধটো আৰু বেছি ভালকৈ আহে। এয়া নিমখ চেক কৰি ল'লোঁ মই, নিমখ অকণমান কম নিচিনা লাগিলে সেইকাৰণে আকৌ অকণমান দিলোঁ। এয়া ভাঙি চাইছোঁ, এতিয়া সিজিলেগৈ বাৰু ভালকৈ, এতিয়া খাব পাৰি আৰু ধুনীয়াকৈ। এয়া চাওক ৰেডি হৈ গ'ল মোৰ। বহুতেতো ভাল নাপায় বইল, কিন্তু খাব লাগে, আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল হয় বইল। এয়া মই উলিয়াই দেখাই দিছোঁ। এয়া মই শ্বৰ্ট ভিডিঅ'ৰ কাৰণেও একেবাৰে ভিডিঅ' বনাই লওঁ। আপোনালোকে প্লিজ মোৰ শ্বৰ্ট ভিডিঅ'ও চাব, ডেইলি দিওঁ মই শ্বৰ্ট ভিডিঅ'। ভিডিঅ'টো কেনেকৈ পালে জনাব। আকৌ নতুন এটি ভিডিঅ'ত আকৌ লগ পাম। তেন্তে আজিলৈ আহোঁ, বাই বাই।